বেতাল কিবা এটা কৈ দিবা তই মানে কি কম মানে পূজাৰ দোকান দিছিলোঁ বহুত মানুহ আছে আৰু তুমি নাহিলে বাৰু আবাৰ আহি আৰু আমাৰ দেউৰ দোকান দিম কৃষ্ণ প্ৰভু দায়িত্ব সদৰকাৰ মনে মনে কৃষ্ণ দলা আহি গৈছো আজি যাম ক এতিয়া এই সেইপিনে যাব লাগছি হয় নেকি তহঁতে যাব লাগিব না ফাৰ্ষ্টে এইপিনে যাব লাগছে এইপিনে নহয় হেল্ল' ব্ৰাঞ্চ স্বাগতম জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ তো মানে কি বহুত দিনৰ ভিডিঅ' চিডিঅ' আকৌ দিব পৰা নাছিলোঁ দুৰ্গা পূজা গুচি গ'ল লক্ষী পূজা গুচি গ'ল তো আজি হৈছে কাতি বিহু তো সেইকাৰণে ভাবিছোঁ এটা ভিডিঅ' বঢ়িয়াকৈ বনাই দিওঁ তো দেখছি না গাইছ কি ধুনীয়া পূৰা সেউজীয়া পথাৰৰ মাজত এতিয়া ৰখি আছোঁ তো গাইছ আৰু দেখা ৰ'ব এই মানৱ তোক মই ধন্যবাদ য'তেই দেখিছোঁ তই এতিয়া ৰখি আছা তই দেখিছোঁ তই এতিয়া ৰখি আছা কাৰণটো কি তই নাজানা নেকি আজি কাতি বিহু জানো তে আজি ধানৰ ঘৰত ছাতি দিব ছাতি দি যোৱাৰ লগে লগে মই ঠগি কেন চুৰ কৰি খাব পাৰিম খৰ মজাই বেলেগ সেইকাৰণে ৰখি আছা তই নাজানাই দে এইগিলাখান তো গাইছ ই তাৰমানে ধানৰ ঘৰত যাৰ ঠগিলা দে চুৰ কৰি খাব একচুৱেলি কি জানে না সেই ঠগি চুৰ কৰি খোৱাৰ মজাই বেলেগ সেইটো হয় কিন্তু সঁচা কথা কৈছে ঐ সেই শুন ময়ো আহিম দে একেলগে হ'ব দে থোৱা এটা লৈ আহিবি থোৱা এটা লৈ দে নেকি কিন্তু সমান সমান হ'ব দে তো গাইছ আজি মানে ঘৰে ঘৰে ঠগি খুজিব যাব লাগিব আৰু চুৰ কৰি খাব লাগিব চব দেখিছোঁ এ টু জেড দেখি আছোঁ তো যিহেতু বঢ়িয়াকৈ ফাৰ্ষ্টৰ পৰাই লাষ্টলৈ চাই থাকোঁ তো এতিয়া ফাইনেলি গধূলি হ'ল তো এতিয়া আমি পথাৰত যাই আছোঁ তো চাকি তাকি জ্বলাব মানুহগিলাই তো এহেঁতৰো চাকি জ্বলাব এতিয়া যাই আছোঁ নেকি ফাইনেলি আমি আহি পথাৰ পালোঁ চাক গাইছ আৰু চাকি তাকি দিলাকে এহেঁতৰ এই বুট দিলাক এহেঁতৰ তো এহেঁতৰে হা খাইছে না গাজি খাইছে না দে বঢ়িয়া তো গাইছে দেখা পিছে সেইগিলা চাকি জ্বলাই আছে এই আগতো চাকি দেখা পাইছি তো গাইছে এই সেপাকে দেখা পাইছি তো এইভাগে তো মানে কি এই হৈছে কাতি বিহু আৰু মানে অলপমান দেৰিকৈ ঘৰে ঘৰে আমি ঠগি ভাঙিব যাম তো সেইও দেখি আছোঁ তো গাইছ ভিডিঅ' বঢ়িয়াকৈ চাই থাকোঁ ঠগি দি গৈছে তো চুৰ কৰোঁ চাক সেইখন ঠগি তো বঢ়িয়াকৈ উঠালোঁ ঠগি চুকি চুৰ কৰিছোঁ ৰ'ব গাইছ পৰিলে হ'ল তাত তো মানে আহি আৰু ঠগি দেখা পাইছোঁ ৰ'ব গাইছ সেইখন চাক সেইখন বঢ়িয়াকৈ তামোল পাণ গোটাই লওঁ আৰু মই লৈ লুডুকে লৈছোঁ পুৰা ঠগি চগি খাওঁ কৰি তহঁতে খাই থাক মই দিছোঁ তোক আমি আহি পথাৰৰ একদম লাষ্ট পালোঁ তো ঠগি আৰু এখন আছে গাইছ দেখি দিছোঁ এখন ঠগি তো এই মানুহখিনি আছে মানুহখিনি জক চাই আছোঁ ৰ'ব তো বঢ়িয়াকৈ গ'লে চুৰ কৰি খাই লৈ ঘৰত গুচি যাম আৰু তো গাইছ ঠগি ভাঙো ৰ'ব হ'লোঁ কৃষ্ণ প্ৰভু দায়িত্ব সদৰকাৰ মনে মনে কৃষ্ণ দলা আহি গৈছো আজি হেল্ল' তো আমাৰ কাষৰে আইতাটো বঢ়িয়াকৈ ঠগি যোগাৰ কৰি আছে তো অলপ পিছতে ঠগি খাব আহি পেলাব গাইছ আমি আহি পেলাই একদম ধোৱা চালোঁ আহি পেলাই চলি পলাই পুৰা ৰেডি হৈ আছে এইগিলা তো মানে চব যাবা ৰেডি হৈছে তো ইও আছে যাবাই লাগিব তই মানুহকেইটা মানে আহি পেলাই তাকে ৰখিছোঁ তো বঢ়িয়াকৈ ঠগি ভাঙিছোঁ দালি বনাই মানে খাব পাৰিম বুটকেইটাৰ কথাই নাই ইমান গাজি 5 দিনমান আঞ্জা দালিৰে আঞ্জা মানে বুটৰে আঞ্জা হ'ব আৰু দেখিলে হ'ব তো এতিয়া বঢ়িয়াকৈ ঠগি মজা ৰ'ব মানুহকেইটা ৰখিছোঁ আহিলি গুচি যাম আমাৰ ই হৈছে পুৰা বৰপেটাৰ পৰা আহিছি ঠগি যাবি না আমাৰ মুনুটো আছে ঐ যাবি না অঁ যা তো ফাইনেলি আমি আহি পালোঁ পুৰা মানুহ চব ৰেডি এতিয়া মানে ফাৰ্ষ্ট এহেঁতৰ পৰা আৰম্ভ কৰিম বাকী এহেঁতৰ আগত আগ্ৰী আছে তো সেহেঁতৰে যাম মানে আমাৰ ঘৰ হৈছ দা আহিছা খাঙা পৰম্পৰাটো ৰক্ষা কৰিব লাগিব অঁ সেইটোৱে ডাইলগ মাৰিছে তই সেইটো পৰাই আগালৈকে বঢ়িয়াকৈ খাব আমি এতিয়া প্ৰথম ঘৰত সোমালোঁ তো বঢ়িয়াকৈ সেৱা চেৱা ল'লাক এতিয়া আমি পুৰা গাজি খাওঁ মানে প্ৰত্যেক ঘৰতে সোমাব লাগিব গাইছ বঢ়িয়াকৈ দেখিছোঁ চাই থাকক হ'ব কয় যাম কওঁ গাজি খাবা কয় যাম কওঁ এতিয়া এই সেইপিনে যাব লাগছি হয় নেকি তহঁতে যাব লাগিব না ফাৰ্ষ্টে এইপিনে যাব লাগছে এইপিনে নহয় দেন সেইপিনে পাহাৰ আছে ইনকে যাব লাগছি দাদা আছাম মা এতিয়া দোকান আগতে ফাইনেলি পুৰা গাজি পূজা হৈ গ'ল তো দেখি না গাজি পুৰা গাজি পাই গ'লোঁ তো বাকী এতিয়া আলোচনা কৰিছে তো হেৰি যাম এতিয়া মৰুৱা উৎসৱত যাম তো যা গাজিখিনি দিয়া নাকি তো আমি মৰুৱা উৎসৱত যাম তো বঢ়িয়াকৈ দেখিছোঁ পুৰা গাজি থৈ বঢ়িয়াকৈ ওলাই গুচি যাওঁ তো গাইছ আমাৰ ফাইনেলি যোৱা প্লেনটো হ'ল মানে প্লেনটো আগৰ পৰা কৰি আছিলোঁ মানে সুবিধা হোৱা নাছিল মানে বাইক নাছিল কাৰোবাৰ হেৰি ঠিকা নাছিল তো ফাইনেলি আমাৰ প্ৰভাকৰৰ গাড়ীত মানে মোৰ কাহিনীটো কওঁ
মানে তোক বেটা বাইপে গাড়ী নিবি আনে সেইকাৰণে এতিয়া মোৰ গাড়ী আহিছে ৰন্ধে গোটাই মেখানে গাড়ী নিবি আনে খেতছি তোক বাইপে তো সেইটো কথা নহয় বাকী টেক্সিটা বিচাৰে এইকেইটা তো এইটো পৰেশ আছে আৰু মানে আগত চব বাইক লৈ যাই আছে আৰু তো যি কি নহওক মোৰ চব তোমাৰ মানে কিবা এটা মানে কিবা আবেগ তো মানে আমি সৰুৰ পৰা যাইছো তো গাইছ লাষ্টৰ দিনা সৰুৰ পৰা যাইছো তো এইবাৰ নেগিলেনো কেনেকৈ হয় তো এইবাৰো যাওঁ তো মোৰ চব দেখি আছো গাইছ এইটো জেট চাব তো ভিডিঅ'বোৰত ধামাকাটা হৈ আছে বাকী আছে তো মানে মাহা চব আছে তো বাকী ভাল লাগছি না ঘূৰি আছো এতিয়া ঘূৰি ঘূৰি আকৌ হেৰি বনাইতো ইমান মানে আমাৰ লগ আছে তো মানে এইখন ফটো উঠা হেৰি কৰছি তো বিয়া কৰবান তো ফটো চটো উঠা পাৰি তো গাইছ দেখছি না ৰাইজ কিমান মানুহ চাই পুৰা ঘূৰি আছো পুৰা তো কিবা ক'বা নেকি মজা লাগিছে আৰু এটা কিবা এটা কৰ আৰু তাইলৈ এটা কৰ মজাই লাগছে মজা লাগছি এনে আমাক এইটো আমি বাইক লাগিব কলে টেক্সি কা লাগে আমি বাইক সেইটো খালি অলপ বেয়া লাগছি তো গাইছ ফাইনেলি মই বেতালক লগ পালোঁ তো বেতাল কিবা এটা কৈ দিবা তই মানে কি ক'ম মানে পূজাৰ দোকান দিছিলোঁ বহুত মানুহ হৈছে আৰু তুমি আহিলে বাৰু আবার আবি আর আমার দেউর দোকান দিন দেউল আমার কমার্শিয়াল তুমি দেউর যাবি আর তো এনজয় কর খাবার তো বলে খা তো গাইছ বেতালে আমি দেখাত বেতালে জোৰ কৰিছে মানে বয়া কৰিছোঁ এইবিলাক দিছি গাইছ খাই ল'ম আৰু তো গাইছ আমি যোৱা নাই বাকী হিৰক কিবা এটা ক'ব তো কৈ দিবা কম মানে এতিয়া মিউজিচিয়ান উঠিছিল গায়ক উঠাতে বা কিমান দেৰি তো গাইছ গায়ক দেখছি এইবিলাক ভিডিঅ' কৰি এটা মিলাব পূজা করবো বাকী যি কি নহওক গায়ক চাই যাওঁ আমি হা গায়ক চাও যাম বঢ়িয়া এইটো গাইছ এই হৈ গ'ল এইটো প্ৰান্তিক তো বাকী যি কি নহওক আমি গান নাচাওঁ গান চাম এটা আমি এটা চাই কিনে যাম হয় নেকি তো যোনটো চাম যোনটো চাই আমি বজাম তো গাইছ এই চাক মানুহ চাক তো দাদাক লগ পালোঁ তো দাদা কিবা এটা কৈ দিয়া ভাই মজা আমাৰ জিন্দাবাদ তই বাকী হিমাংশু লগ পালোঁ তোৰ কৈ দিয়া কিবা এটা কৈ দিয়া লগ পালো আজি মানে বহুত ভাল লাগছে আৰু গোটেইকেইটাকে আজি ফাৰ্ষ্ট টাইম নাপাৰো ইয়াৰ আমি একেলগে কাম কৰোঁ নেক্সট তো গাইছ এতিয়া মানে বহুত নাচলোঁ তো এতিয়া ঘৰত যাবৰ হ'ল এতিয়া টাইমটো হ'ল মানে কেইটা টাইম হ'ল চাৰি তিনিটাই বাজে আৰু তো গাইছ 3টাই বাজে তো এতিয়া আমি ঘৰত যাওঁ মানে ঘৰত যোৱাৰ আগতে কিবা এটা খাই যাওঁ তো খোৱাটো দেখি আছোঁ আমি ধাবাত খাই দিম হা ধাবাত খাই দিম তো ধাবাত খাই দিম গাইছ মাছৰ পুৰা ভাগিছে পুৰা ড্ৰেছ কৰিলোঁ না তো দেখাটো ভাল লাগে গাইছ তো এতিয়া বঢ়িয়াকৈ অলপমান গাড়ীত যাওঁ তো ভিডিঅ' চাই থাকোঁ তো গাইছ আমি আহি কিবা এটা খাব মাৰোঁ তো গাইছ দেখি নাই ৰুটি তৰকা বঢ়িয়া কৰি চব ৰুটি তৰকা খাই আছে তো আমাৰ বাবুই সোমাই দিলে এখন হোটেলত জিয়াল ধাবা তো মানে হাইৰ খাওঁতে জিয়াল ধাবা তো খাই বঢ়িয়া সোৱাদ লাগছি তো গাইছ খাই ল'ম খাই লৈ গোটেই ঘৰত যাম তো আৰু ভিডিঅ'টো বেছি লম্বা নকৰোঁ তো এতিয়া শেষ কৰোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কথাখিনি কৰিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ